হাই ছেকেণ্ডেৰী পৰীক্ষাত অসমৰ ভিতৰতে কম নম্বৰ পাই ৰেকৰ্ড কৰিলে এইজনে। আহকচোন শুনো এওঁৰ বক্তব্য, তাৰ পাছত চাম কেইটামান ফানি কমেণ্ট। আজি যিহেতু হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল দিছে, গতিকে তোমাৰ মনৰ অনুভৱটো কেনেকুৱা? অনুভৱ আচলতে ক'বলৈ গ'লে ভাল। আচলতে হাই ছেকেণ্ডেৰী পৰীক্ষাটো ইমান ডাঙৰ বস্তু নহয়। অসমৰ ভিতৰত 1 নম্বৰ মই হ'ব পাৰিলোঁ হয়, কিন্তু মই এটা কাৰণত অসমৰ ভিতৰত 1 নম্বৰ নহ'লোঁ, কাৰণ মোৰ মানে মিডিয়াৰ আগত অলপ কথা ক'বলৈ লাজ লাগে আৰু ঘৰখনৰ কথা চিন্তা কৰিলেও আচলতে অসমৰ ভিতৰত যদি 1 নম্বৰ হোৱা হ'লে মই ঘৰত বহুত আলহী আহিলে হয় আৰু তাৰ কাৰণে বহুতখিনি খৰচ হ'লহেঁতেন। আচলতে ঘৰখনৰ কথা চিন্তা কৰি পেলাই মই 1 নম্বৰ নহ'লোঁ। সকলোৱে জানিব বিচাৰে যে তুমি কেনেদৰে পঢ়িছিলা। কেনেদৰে পঢ়িছিলা বুলি ক'বলৈ গ'লে আচলতে যিসকল ব্যক্তি দেখিব নোৱাৰিবা, মই হিষ্ট্ৰী বিষয়ত সৰ্বাধিক নম্বৰ পাইছিলোঁ, কাৰণ হিষ্ট্ৰী মাষ্টৰ আৰু পোষ্ট মডাৰ্ণ ডক্টৰ একেই, চবেই পুৰণা কথাবোৰ খুচৰি ফুৰে আৰু মই কথা খুচৰি পোৱাত ভাল কাৰণে মই হিষ্ট্ৰী বিষয়ত অধিক নম্বৰ পাইছিলোঁ। হিষ্ট্ৰী ছাবজেক্টত কিমান নম্বৰ পাইছিলা? 3 নম্বৰ পাইছিলোঁ। মই জোনাকী পৰুৱা পোহৰত পঢ়ি পাছ কৰিছোঁ। কথাটো এনেকুৱা যে সি মদ খাই বটল পেলাই নিদিয়ে, তাত জোনাকী পৰুৱা ভৰাই পঢ়ে, সি চিগাৰেটৰ পোহৰতো পঢ়ে। 1 নম্বৰত নহ'লা ঠিক আছে দিয়া, আমি দুখ নকৰোঁ, ঘৰখনৰো চিন্তা কৰিছে ল'ৰাটোৱে। কি ক'ম আৰু, প্ৰতিভাৰ অভাৱেই নাই অসমত। অসমৰ ভিতৰত যদি 1 নম্বৰ হোৱা হ'লে মই ঘৰত বহুত আলহী আহিলে হয় আৰু তাৰ কাৰণে বহুতখিনি খৰচ হ'লহেঁতেন। ঘৰৰ খৰচ কমাইছে মানে। এনেকুৱা ভিডিঅ'বোৰ চাই চাই শান্তিৰে দুখ কৰিব নাপাওঁ। দুখতে হাঁহিব লগা হৈছে আৰু দেই।